আসলতে ভুলটো মোৰেই আছিল মানুহৰ কোৱালিটি নজনাকৈ জাজমেণ্ট কৰিবলৈ গৈছিল স্যাৰ আপোনাৰ স্পেচিয়েল আইটেমটো ৰেডি হৈ আছে ওকে গৈ আছো ইমান দেৰি কৰিছে পাৰ্চেলটো দিবলৈ ইমান সময় লাগেনে এটা পাৰ্চেল দিবলৈ ইমান সময় লাগে নেকি টাইমৰ ভ্যালু বুজি নোপোৱা মই গালি পৰাৰ কাৰণে আগৰজন নহা হ'ল নেকি একচুৱেলি তাৰ কাহিনীটো সেইদিনা এনেকুৱা আছিল
হেল্ল' কোৱা তোমাক কথা এটা ক'বলৈ আছিলে কাইলৈ লগ পাম নেকি কিমান টাইমত 3 PM অ'কে হেল্ল' অহাৰ বাবে থেংক ইউ কোৱা এতিয়া কিয় মাতিছিলা মোৰ তোমাক কথা এটা ক'ব আছিল মোৰো তোমাক কথা এটা ক'বলৈ আছিলে এতিয়া তোমাৰ কথাটো কোৱা একচুৱেলি কি জানা তোমাক প্ৰথম দেখাৰ পৰাই বহুত লাইক কৰি আহিছিলোঁ So, I love you. How dare you? ইমান সাহস ক'ত পালা তুমি মোক প্ৰপ'জ দিবলৈ তোমাৰ অকাত কি আছে মোক প্ৰপ'জ দিবলৈ তুমিতো এটা সাধাৰণ ডেলিভাৰী বয় Adhorua Xobdo মোৰ কবিতাতে লীন হৈ কাষৰতে ৰয়ো আজি অচিনাকি তুমি মই খেলি মেলি প্ৰতিটো নিশা উশাহৰে অবিৰত তৃষা ভাৱনাতে তুমি যেন মোৰ এতিয়া হেল্ল' অঁ ক কাইলৈ ইণ্টাৰভিউলৈ যাবি নহয় অঁ যাম অঁ ঠিক আছে কিমান টাইমত যাবি 9:30 অঁ ঠিক আছে ৰেডি হৈ থাকি ঠিক আছে ঠিক আছে May I come in, sir? Please come. Sir? তুমি ইয়াত কি দেখি আচৰিত হৈছা ন একচুৱেলি সেইটো মোৰ এটা পাৰ্ট টাইম জব আৰু মই সকলো কামৰ অৰ্থ অনুভৱ কৰিব বিচাৰোঁ কাৰণ কৰ্মলৈ আমি কাকো ধনী দুখীয়া বিচাৰ কৰিব নোৱাৰোঁ আৰু তোমাকো এটা কথা কওঁ কৰ্মলৈ মানুহৰ কেতিয়াও কোৱালিটি আৰু পাৰ্চনেলিটি জাজ নকৰিবা নিজৰ ভুলৰ বাবেই আজি ভাল লগা ভাল পোৱাবোৰ হেৰুৱাই পেলালোঁ মনৰ শব্দবোৰ মোৰ মনতেই আধৰুৱা হৈ ৰ'ল